हेलो फ्रेंड्स की खबर आशा करिछु সকলো ভালে আছে আকৌ এবাৰ মোৰ নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো এইকেইদিন মই পুৰা ডেইলি ভিডিঅ' দিব পৰা হোৱা নাই পুৰা ব্যস্ত হৈ আছো খেতি শেষ হৈছে হলেও ঘৰৰ বাৰিষা বতৰত গৰবিলাক কিমান যে লেতেৰা হ'ল তাকে চাফ চিকুণ কৰা বাকি বেলেগ কাম কৰোতে মানে সদায় ভিডিঅ' দিব পৰা হোৱা নাই তথাপিও সময় পালে আপোনালোকৰ কাৰণে অকমানকে হলেও ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ সো আজি মই আপোনালোকৰ ওচৰত কচু ফুল কেনেদৰে আমি খাওঁ মানে খাই বহুতে ভাল লাগে আৰু বহুত তাত আইৰন পোৱা যায় বুলি কয় আমাৰ মাহঁতে পুৰাই আমাক খোৱাই থাকে সো তাকে ময়ো আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু আমি আজি বনাই খাম সো তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ সো শুই উঠিয়ে মই পুৰা গা পা ধুই এতিয়া আহিলোঁ কচু ফুলটো কালিয়ে অকমান ছিঙি থলোঁ তথাপিও আজিও অকমান বাৰীৰ পৰা ছিঙি লৈ যাওঁ এইটোৱে নুজুৰিব ওচৰৰ বাই এজনীও খুজি আছে মানে মোৰ হাতেৰে বনোৱা কচু ফুলৰ শাকটো খাই চাম বুলি ইহঁতে খাই পোৱা নাই বোলে সো আজি মই বনাম তাকে শুই উঠিয়ে আহিলোঁ গা পা ধুই আহি এয়া দেখিছেনে ঔটেঙা গছ আমাৰ পথাৰতে আছে সো এই ঔটেঙা পাৰিবলৈ আহিলোঁ সো আপোনালোকে মোৰ ৰেচিপিটো শেষলৈকে চাই দিব বুলি আশা কৰিলোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এইফালে দেখিছেনে আমাৰ মধুৰি গছটো খাব লাগিব আজি ইয়া দেখিছেনে পুৰা লাগিছে আৰু সেইফালেও আৰু এজোপা আছে বহুত চাপৰ এইজোপা এয়া চাওক এইবাৰ ইয়াৰ ইমান লগা নাই যোৱা বছৰ পৰা লাগিছিলে এইবাৰ গুটি লগা নাই ইয়াৰ ইমান ই চাওকচোন ইয়া কিমান ডাঙৰ মধুৰি পকিলে এইটো লৈ যাওঁ এতিয়া ঘৰত গৈ খাম ইয়া দেখিছেনে ফ্ৰেছ ফুড নিজৰ ঘৰৰে ফল মূল খাই বহুতে ভাল লাগে আৰু ইফালেও দুটা আছে ৰ'ব ছিঙি ল'ব লাগিব ছিঙিলোঁ ইয়াত ঘৰৰে মধুৰি তেনে ছিঙিলোঁ মধুৰি নিজৰ ঘৰৰে বাৰীৰে ফল মূল খাই শাক পাচলি খাই বহুতে ভাল লাগে নহয়নে ইয়া দেখিছেনে ছিঙিলোঁ এতিয়া ঔটেঙা পাৰোঁ ঔটেঙা মই সিটো সৰু গছজোপাৰ পৰা ছিঙিবলৈ বিচাৰিছিলোঁ কিন্তু ডাংটো তাত যোনটো মাৰিডাল থৈছিলোঁ ঔটেঙা পাৰিবলৈ তাক কোনে লৈ গ'ল জানো পোৱা নাই চয়া ডাঙৰ ভিতৰলৈ আহিলোঁ জংঘলৰ ভিতৰলৈ জংঘল মানে বাৰীৰ ভিতৰলৈ আহিলোঁ ইয়াত দেখিছেনে ডাঙৰ গছজোপা ঔটেঙা গছজোপা ইয়াত দেখিছোঁ ওচৰতে লাগি আছে চ' হাতে দিয়ে ঢুকি পাম চ' ছিঙি লওঁ আৰু ছিঙি লৈ যাওঁগৈ ঘৰলৈ এতিয়া বেছি টেঙা দিব নালাগে এটাই হৈ যাব চ' এটাই ছিঙিলোঁ মই আৰু এইফালে ছিঙিলোঁ মধুৰি এতিয়া চ' যাওঁগৈ ঘৰলৈ মানে সেইফালে আছে মই আমাৰ কচু বাৰীটো তাৰপৰা আৰু কেইটামান কচু ফুল ছিঙি লৈ যাওঁ ঘৰত থকাটোৱে নহ'ব বুলি মায়ে কৈছে আৰু অকণমান লৈ যাম চ' চাই থাকক আপোনালোকে ভিডিঅ'টো এয়া চাওক আমাৰ পথাৰখন পুৰা সেউজীয়া হ'ল এই ধানবিলাক কিমান যে ধুনীয়া লাগিছে এতিয়া পথাৰত আহি পিনি কিমান যে পথাৰখনলৈ চালে কিমান যে ভাল লাগে চাৰিওফালে সেউজীয়া সেউজীয়া পৰিৱেশ নহয়নে বাৰু আৰু এয়া আমাৰ কচু বাৰী ইয়াৰে মই কচু ফুল ছিঙিবলৈ আহিছোঁ কচু ফুল ছিঙাটো আপোনালোকক দেখাব নোৱাৰিম কাৰণ মোৰ লগৰ কেমেৰা ধৰিবলৈ অসুবিধা হ'ব কচু ফুল ছিঙোতে চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব ঘৰত গৈ আপোনালোকক দেখাই আছোঁ চ' মই ঘৰত আহি পালোঁ আৰু ইয়াত দেখিছে কচু ফুল এইদৰে তেনেকুৱা তো ছিঙি আনিলোঁ আৰু এতিয়া ইয়াত মই কাটিম এদিনৰ আগতে ছিঙি পিনি শুকাই থ'লে বেছি খাবলৈ ভাল হয় নহ'লে খজুৱাই বুলি কয় তথাপিও মই যোৱাকালিয়ে ছিঙি থোৱা ইয়াত এইদৰে কাটি থৈছোঁৱেই শুকাই গ'ল অলপ লেহুলা পৰি গ'ল এইকেইটা লগত আজিতো কেইটামানটো মিক্স কৰোঁতে একো নাই চ' এয়া এতিয়া মই ইয়াক কাটিম কেনেদৰে কাটিম আপোনালোকে চাই থাকক এয়া দেখিছেনে এয়া গুটিটো খাব নালাগে আৰু ইয়াতো ভিতৰতো ফুল আছে সেই ফুলটো গুচাই দিব লাগে এনেদৰে আপোনালোকে কাটি ল'ব এয়া দেখিছেনে গুটিৰ জইনৰ পৰা এনেদৰে কাটি ল'ব আৰু এনেকৈ টানি দিব এই বগা অংশটো আঁতৰাই দিব এইটো অংগ খাব লাগে চাই থাকক আপোনালোকে ভিডিঅ'টো সকলোবোৰ মই তেনেকৈ গুচাম আৰু এনেকৈ গুৰি কৰি কাটিম চ' আপোনালোকে ভিডিঅ'টো চাই থাকক
দেখিছেনে এনেদৰে কাটি ল'লোঁ মই কচু ফুলবিলাক বাচি কিনি। এতিয়া মই এইট কৰিম এয়া আলু এনেদৰে মিহিকৈ কাটি থৈছোঁ আৰু এইফালে দেখিছে দালি ভিজাই থৈছোঁ মই বাতি। চাই থাকক ৰেচিপিটো লাষ্টলৈকে আৰু খাই বহুতেই ভাল লাগিব, আপোনালোকেও ট্ৰাই কৰি চাব। তেল মোৰ গৰম হৈ গ'ল, এতিয়া মই দিছোঁ জিৰা, গোটা জিৰা দি দিছোঁ আৰু এতিয়া পিঁয়াজ দি দিছোঁ। বেছি মছলা মছলি দি মই নবনাওঁ, আমাৰ গাঁৱলীয়া ষ্টাইলতে বনাওঁ। গাঁৱলীয়া ষ্টাইলত মানে কি আমিতো মছলা দি খাব পাৰোঁ, মাহঁতে খাব নোৱাৰে, আগৰ মানুহ নহয় জানো, গাঁৱৰ থলুৱা খাদ্যবিলাকে খাই ভাল পায়। এইফালে মই আদা নহৰু পেষ্ট দি দিলোঁ। পিঁয়াজ অলপ ৰংচোৱা হ'লে মানে আদা নহৰু পেষ্ট দি দিব। আৰু এতিয়া কেঁচা জলকীয়া দি দিছোঁ। কেঁচা জলকীয়াৰ গোন্ধটো অলপ বেলেগ নহয় জানো সোৱাদটো। তো আলু দি দিলোঁ মই এতিয়া। আলুবোৰ এনেদৰে ভালদৰে তেলত ভাজি ল'ব। বেছি আলু দিলেও ভাল নালাগে, কাৰণ কচু ফুলৰ সোৱাদটোৱে নাইকিয়া নিচিনা হৈ যায়। মোৰ অলপ আলু বেছিয়ে হ'ল আজি। আলু বেছি হ'ল মানে মোৰ ফুলটো কম, কচু ফুলটো, তো মই আলু অলপ বেছিকৈ দি দিলোঁ, মানুহ বেছি যিহেতু। আৰু মই ইয়াত দিলোঁ হালধি নিমখ দিয়াৰ পাছত মই অকণমান ইয়াত ভাজি ল'লোঁ আৰু এতিয়া দি দিম কচু ফুল। এয়া দেখিছেনে মই কেনেকৈ কাটিছোঁ, টুকুৰা কৰিছোঁ, ইমান মিহিও কৰা নাই। অকণমান ভাজি ল'ম। অকণমান এনেদৰে ভাজি লোৱাৰ পাছত দি দিছোঁ মই দালি দিয়াৰ পাছত আপোনালোকে লৰাই দিব নালাগে, অকণমান টাইম দালি দিয়াৰ পাছত ঢাকনিটো মাৰি দিব, গাপ মাৰি থৈ দিব অকণমান। আৰু এয়া দেখিছে অকণমান টাইম 2 মিনিটমান মই গাপ মাৰি দিওঁ, তাৰপিছত এতিয়া লৰাই দিম, দালিকেইটা মিক্স কৰি দিম। লগে লগে মানে দালি লৰাই দিলে দালিটো তেল সোমাবই নাপায়, লগে লগে মানে লাগি ধৰে, এইকাৰণে মই পাছত লৰাই দিছোঁ। আৰু এইফালে জালুকৰ গুড়ি অলপ দি দিলোঁ। দহ 12 মিনিটমান মই এনেদৰে ভজাৰ পাছত এয়া পানী এড কৰি দিম। পানী আপোনালোকে যিমান পাৰে বেছিকৈ দি দিব, আৰু পানীৰ লগত সিজাই মানে বস্তুটো গুড়ি হৈ যোৱাকৈ পানীটো দিব। তেতিয়া মানে কচুৰ নহয় গোন্ধ এটা আহে, গোন্ধটো তেতিয়া নাইকিয়া হৈ যায়। পানী যিমানেই বেছি দিয়ে আপুনি বনায়, তেতিয়া কচু ফুলৰ গোন্ধ নাহে। আৰু মোৰ নিমখ কম অলপ পাইছোঁ, নিমখ অলপ দি দিছোঁগৈ। আৰু এতিয়া মই ইয়াক ঢাকি থৈ দিম গুড়ি হোৱালৈকে। আলু কচু ফুল চব গুড়ি হৈ যাব লাগিব, তেতিয়ালৈকে মই বনাই থাকিম। মোৰ চব্জি বনাই হৈ গ'ল। ইয়াত মই ঔটেঙা দি দিলোঁ। ঔটেঙা আপোনালোকক দিয়াটো দেখাব নোৱাৰিলোঁ, মই বেলেগ কাম কৰি থাকিলোঁ আৰু এইবোৰ বনাই দেখাব নোৱাৰিলোঁ। আৰু ইফালে মই ধনিয়া দিব লৈছোঁ। এইটো ধনিয়া আমি বঙালী ধনিয়া বুলি কয়, আপোনালোকে কি বুলি কয় জনাবচোন আপোনালোকৰ ফালে। আমাৰ ফালে বঙালী ধনিয়া বুলি কয়। মোৰ চব্জি হৈ গ'ল। আৰু এইফালে আমাৰ ওচৰৰে ৰাজহাঁহ 3জনীমান ইমান ধুনীয়াকৈ দেখিবলৈ ভাল লাগিছে। আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ, আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই।